হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি মোৰ বিয়াৰ টেকেলি দিনা। আজি মোৰ বিয়া আপোনালোকক ভিডিঅ' দেখাই আছোঁ। চাওক, মই সমজুৱা বিয়াৰ লগত হৈছোঁ আৰু দেখাই আছোঁ। বিয়াখন চাই থাকক সম্পূৰ্ণলৈকে। আজি বিয়াৰ টেকেলি মানে তেল দিয়া আৰু চব মানুহবোৰ কেনেকৈ হৈ আছে। নিয়ম কৰাৰ পিছত বাহিৰত টেকেলি তেল দিব আমাক। চাই থাকক ভিডিঅ'টো। এয়া চাওক, চাৰিওফালে দৰাই দৰা সমজুৱা বিয়া। ভালেই লাগিছে, বহুত ভাল লাগিছে। The next morning. ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণকৈ দেখাই আছোঁ। আমাক উপনয়ন দিবৰ কাৰণে কপালত আঁকি দিম মৰম, সানি দিম বুকুতে তুমি মোৰ কইনা। জোৰে কৈ খাব দিম, সঁচাতে কান্দি দিম খুব
হলে পুৰণি বিয়া দিনাখন ৰাতি দৰা কইনা কিছু নিয়ম মালা পিন্ধোৱাৰ পাছত কিছুমান নিয়ম কৰালে আমাক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে আৰু আছে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ছোৱালী পঢ়াই আনিছিলোঁ ইয়াতে লগা হৈছে চব কমজোৱা কি ভাল লাগিছে বিয়া চবৰে যজ্ঞ চলি আছে কৰি আছে চব যজ্ঞ কৰি আছোঁ তোমাৰ দৃষ্টি মোৰ প্ৰতি প্ৰসন্ন কৰা পবিত্ৰ কৰা আৰু স্বামী ভাতৃ নহবা গৃহ পালিত বস্তুৰ ওপৰত যত্নবাদী হোৱা তোমাৰ অন্তঃকৰণ নিৰ্মল হওক তুমি সৎ ভাৱেৰে সৎ কৰ্ম কৰিলে দীক্ষায়ী হৈ পুত্ৰ কন্যা জন্ম ল'ব পাৰিব তেতিয়াহে সেই সন্তানৰ পৰা আনন্দ উপভোগ কৰিবলৈ পাবা হে প্ৰিয়ে মোৰ পৰিয়ালৰ যেন অভিসাধন নকৰা হে প্ৰিয়ে আমাৰ পুত্ৰ পুত্ৰাদি উৎপাদনত প্ৰিয়ে মই সৌভাগ্য লাভ কৰিবলৈ তোমাক গ্ৰহণ কৰিছোঁ মই তোমাৰ স্বামী তুমি মোৰ গুণাকাৰলৈকে জীয়াই থাকিবা কিয়নো ভগৱান সত্যমা আৰু চন্দ্ৰিকা এই দেৱসমূহে এই যোগ্যতা পাই আহি উচিত কৰ্ম সাধনৰ বাবে তোমাক জনকনন্দিনী
কৰি দিব এই কন্যাগৰাকীয়ে আজি সূৰ্য আৰু অগ্নিৰে বন্ধন কৰিছিল তেওঁলোকে কন্যাক সৃষ্টিগতৰ পৰা পৃথক কৰা কেতিয়াও তেওঁ আনিবোৰৰ পৰা পৃথক নহয় আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আশীৰ্বাদ কৰিব বাই বাই মোৰ ভিডিঅ'বোৰ চাই থাকিব Yeah.